এই ছোৱালীজনীক দেখিছেনে আপোনালোকে? এই ছোৱালীজনীক বাৰু কোনে এনেকুৱা কৰিলে? তাই কি দুখ আছিল তাইতো গমেই নাপায় তাইৰ লগত যে আজি এনেকুৱা এটা কিবা ঘটনা ঘটিব পাৰে। তাই বহুত সহজ সৰল ছোৱালী আছিল। তাইৰ লগত কোনে এনেকুৱা কৰিলে সঁচাকৈ বৰ দুখ লাগিছে। আজি আচলতে ক'বলৈ ভাষা নাই তাইৰ লগত যিটো ঘটনা ঘটি গ'ল আজি। যোনে এনেকুৱা কৰিছে সেই পাখণ্ডকেইটাক কি কৰা উচিত আপোনালোকে জনাবচোন। ইমান সহজ সৰল এজনী ছোৱালীৰ লগত এনেকুৱা খেল সিহঁতি কেনেকৈ খেলিব পাৰিলে? আচলতে মানুহে সহজ সৰল মানুহবিলাককে কিয় টাৰ্গেট কৰি লয়? ইমান সহজ সৰল ছোৱালীজনীৰ লগত সিহঁতি কিয় এনেকুৱা কৰিলে? সিহঁতৰ এই কামটো কৰাৰ আগতে সিহঁতৰ হাতকেইখন এবাৰো নকঁপিলনে? আচলতে ছোৱালীজনীৰ জীৱনটোৰ কথা সিহঁতি এবাৰো নাভাবিলনে বাৰু? গাত অকণমানো মানৱতাৰ গুণ নাই। আচলতে সিহঁতৰ মানুহৰ শাৰীতে নপৰে চাগে। সেইকাৰণে এনেকুৱা ইমান ধুনীয়া ইমান সহজ সৰল ছোৱালীজনীৰ লগত এনেকুৱা কেতিয়াও কৰিব নোৱাৰে। তাইৰ লগত এতিয়া কি হৈ আছে, তাই এতিয়া কেনেকুৱা পৰিস্থিতিত পৰিছে, আচলতে তাইৰ বাহিৰে এইটো কোনেও কল্পনা কৰিব নোৱাৰে। আচলতে আমিও নোৱাৰোঁ। আচলতে দুখ লাগিছে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, তেতিয়াহে কথাটো গম পাব আচলতে কি হৈছেগৈ তাইৰ লগত। আচলতে মানুহবোৰক আজিকালি একো ভয় নকৰে বা একো সন্মান নিদিয়া, আজিকালি একো মানুহৰ প্ৰতি একো মানৱতাৰ গুণ নাইকিয়া হৈছে। সেইবিলাক দিনে দিনে কিয় ইমান লুকাই গৈছে আচলতে ক'বও নোৱাৰোঁ, বুজাব নোৱাৰোঁ, আৰু নিজকে নিজে মানুহবোৰে বুজি নোপোৱা হৈছে। এতিয়া আহকচোন তাই নিজ মুখেৰে শুনি লওঁ তাইৰ লগতনো কি হৈছিলে। আচলতে মই এনেকৈ কৈ থাকিলে আপোনালোকে বুজি নাপাব। আহকচোন আপোনালোকে শুনি লওক তাইৰ নিজ মুখেৰে তাইৰ লগত কি ঘটিছিলে। আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওকচোন এবাৰ। তো একাউণ্টটো শেষ হৈ গ'ল। অলপ আগত মেইল আহিছিলে যে মোৰ পাছৱৰ্ডটো চেঞ্জ হৈছে বুলি। তো আপোনালোকে দেখিলেনে বাৰু? কিমান দুখৰ বিষয়। আচলতে সিহঁতি একোৱে অনুভৱ কৰিব পৰা নাই। আচলতে এটা ইউটিউব চেনেল খোলাৰ আৰম্ভণিৰ পৰা এটা সেই চেনেলটো গ্ৰ' কৰালৈকে কিমান কষ্ট হয়। আচলতে যোনে ইউটিউব চেনেল চলাইছে বা এইবিলাকৰ লগত জড়িত আছে তেওঁলোকে নিশ্চয় গম পাব কিমান বেছি কষ্ট হয়। আৰু ৰ'দ বৰষুণটো একো সেইবিলাকতো একো কেয়াৰে নকৰে মানুহে। কিমান কষ্ট কৰিলেহে আচলতে এইখিনি পৰ্যায় পায়হি। সেইখিনি যোনজনে কৰে সেইজনেহে অনুভৱ কৰিব পাৰে। আচলতে এইখিনিতে সকলোকে অনুৰোধ কৰিছোঁ এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ কাৰো লগতো নহওক। শুনি আছোঁ আজিকালি এইটো সাধাৰণ কথাৰ নিচিনাই হৈ গৈছে। অলপ দিনৰ আগতে আৰু এজনৰ ইউটিউবাৰৰ এনেকুৱা হৈছিলে, তেওঁ বহুত বেছি ভাগি পৰিছিলে বাৰু। আৰু এতিয়া হৈছে এই ভণ্টিৰ লগত। আচলতে আৰু যাতে কাৰো লগত এনেকুৱা নহওক সেইকাৰণেহে ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহে মানুহে আচলতে গম পাব আচল কালপিতকেইটা ধৰাত কিজান সহায়ো হ'ব পাৰে। কিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু শেষলৈকে চাই থাকিব। ভণ্টিক আচলতে মই টিকটকৰ দিনৰ পৰাই চিনি পাওঁ। তাৰপাছতে ইউটিউব চেনেল খোলাৰ পাছৰে পৰা ইউটিউবত যিমান ভিডিঅ' দিয়ে প্ৰায়বিলাক ভিডিঅ'য়ে চাওঁ, মিছ নকৰোঁ বুলি ক'লেও বেয়া নহয়। আচলতে ভণ্টিজনীৰ জীৱনত বহুত বেছি দুখ, আৰু আচলতে দুখৰ সমভাগীও আচলতে হৈছোঁ। আৰু কি ক'ম, ইয়াৰ পৰাই সান্তনা দিবলৈ আচলতে একো নাই। বিয়া হোৱাৰ পাছত যেতিয়া ল'ৰাটো জন্ম হৈছিলে দেহাৰ জন্ম হোৱা অলপ দিনৰ পাছতে আচলতে তেওঁৰ হাজবেণ্ড ঢুকাই থাকিছিলে। আৰু ঢুকুৱাৰ অকণমানি কেঁচুৱা এটা ডাঙৰ কৰা অকলে কিমান কষ্টকৰ হ'ব সেইটো মাকৰ বাহিৰে কোনেও বুজি নাপাব। আৰু তেওঁৰ ঘৰখনৰ মানুহে বহুত ছাপোৰ্ট কৰিছে বাৰু, সেইখিনি কথাটো ক'বই লাগিব। আৰু ভিডিঅ'বিলাক চাওঁতে আমি গম পাওঁ কিমান বেছি সহায় কৰে। আৰু দেহাক অনুভৱ কৰিবলৈ নিদিয়ে যে তেওঁৰ দেউতাক নাই। মাক দেউতাক তেওঁ নিজেই চব কেনেকৈ মেনেজ কৰে। ল'ৰাটোক কোনো দুখত পৰিবলৈ নিদিয়ে, একো অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। দেউতাক যে নাই এইখন পৃথিৱীত সেই কথাটো চাগে গমেই নাপায় নেকি। আৰু এনেকুৱা আচলতে মাতৃ কি ক'ম, মাতৃ মমতাময়ী, মাতৃ যিকোনো কাম কৰি দিব পাৰে ল'ৰা ছোৱালীৰ কাৰণে। তাৰে এক উদাহৰণ বুলি ক'লেও বেয়া নহয়। শেষত এটাই অনুৰোধ কৰোঁ, আপোনালোকে জনাব কালপিতকেইটাক আচলতে কি শাস্তি দিয়া উচিত আপোনালোকে জনাব। আৰু আমি মানুহে মানুহৰ বাবে যদি কিবা নকৰোঁ কোনে কৰিব। আজি ভণ্টিজনী ইমান দুখত ভাগি পৰিছে, আচলতে ক'বলৈ ভাষা নাই। বা ল'ৰাটো কি বুলি বা এতিয়া কোনে সান্তনা দিছে সেইটো নাজানো। হয়তো এতিয়া তেওঁ নিজেও নাজানে যে চেনেলটো ঘূৰাই পাবনে নেপায়। বা আৰু ভণ্টিয়ে কৈছে যে
সিহঁতৰ কিবা ভিডিঅ' শ্বেয়াৰ কৰিছে মানে বুজি নাপায় ভাষাবিলাক হয় আমি বাহিৰৰ ভাষা বুজি নাপাওঁ বেছিকৈ আমি ইমান ঘূৰা পকা নকৰোঁ যিহেতুকে আৰু ভণ্টিয়ে কৈছে সেয়া বোলে মানে বুজি নোপোৱা ভাষা তেওঁলোকে ভিডিঅ' আপলোড দিছে তেওঁৰ ভিডিঅ'বিলাক মানে নাই তাতে আৰু কি ক'ম শেষত আপোনালোকে জনাব কি কৰা উচিত কি কৰা অনুচিত।